কণ আহিবিনে অথনিৰ পৰা মাতি আছোঁ কিনো কৰি আছে ক'ব নোৱাৰি মানে দেই ইমান টাইম লাগে নেকি ভাতকেইটা খাওঁতে ঐ শুন আকৌ ভাতকেইটা খাইছ হয় আজি কিন্তু মই বাচন চাচন একো ধুব নোৱাৰোঁ একদম ধুই থবি নিজে আনকালেও নিজে ধুই আকৌ পাই ল'ৰাটোৱে হেৰি মানে কি কয় আজি হেৰি আছে আকৌ গম পাইছে নে আপোনালোকে মাদাৰ্ছ ডে আকৌ আমাৰ মানে অল্ড এজ হোম আছিলে যে কেলৈ মাক ৰাখিছিলোঁ যে যোৱা বছৰ এই তাতে অল্ড এজ হোমতে পাৰ্টি এটা বোলো কৰি আহোঁগৈ আমাৰ হৰমানী শইকীয়ানী লগতে বৰুৱানী সকলোকেইজনী ওলাইছোঁ নহয় আমি চাৰিজনী গম পাইছে বোলো বোলা আকৌ পাৰ্টি এটা কৰি আহোঁগৈ তেওঁলোকো ট্ৰিট এটা দি দিওঁ নে কি কয় বাৰু আপোনালোকে ওলাইছে নাই ক'ব আকৌ দেই হেৰি মানে অল্ড এজ হোমলৈ গৈ থাকোঁ মাজে মাজে বুজিছে বেয়াও লাগে দিয়কচোন ঘৰতো ৰাখিবলৈ দিগদাৰ নহয় আকৌ বৰ দিগদাৰ বুজিছে বয়স হ'লে মানুহবিলাকৰ কথাও পাহৰি যায় যে কিমাননো চাব মোৰ আকৌ এইটোতো কাম থাকে নহয় এয়া বোলে আমুকৰ পাৰ্টি এয়া শইকীয়ানী বিয়া এই বোলে বৰুৱানী বিয়া এয়া আকৌ আমুক থাকে নহয় ন হয় নাই বাৰু আপোনালোকক ক'বচোন দেই তেনেকুৱা আকৌ হেৰি ঐ ছোৱালী ষ্টেটাছত কিন্তু ভাল ফটোখন লগাবি সেইখন লগাবি আকৌ দেই শইকীয়ানী বিয়াত যে মাৰিছিলোঁ কেলৈ ফটোগ্ৰাফাৰতে মাৰি দিছিলে যে সেইখন লগাবি আকৌ চাবি কেলৈ মই গধূলি ষ্টেটাছত দিব লাগিব ন স্ক্ৰীনশ্বট মাৰি নে কি কয় বাৰু আপোনালোকে ক'বচোন দেই হৈছে নে তেনেকুৱা আৰু হেৰি নহয় কিয় মই কৈছোঁ আজি কিন্তু মই আহি মেলি পোৱাৰ পিছত সেইকেইটা কাটিবলৈ পাব লাগিব আকৌ ভালকৈ কাটিবি চিটিকে কালানি নথবি মোক আকৌ লাগিব হেপী মাদাৰ্ছ ডে বুলি মা বুলি লিখি থবি আকৌ ভালকৈ দেই তাৰপৰা মই কৈছোঁ জাহান তাহান গিফ্ট মোক নালাগে আকৌ গৰমটো বৰ পৰিছে নহয় গম পাইছে নাই ওলাই যাওঁতে একদম চচমাছ লাগে ছানগ্লাছ এযোৰ মই চাই থৈছোঁ সেইদিনাখন সেই গুষ্টিৰ ছানগ্লাছ এযোৰ মই বোলো ভাল দেখিছ নহয় আলিয়া ভাটে কেনেকৈ গুষ্টি এটা একদম ব্ৰেণ্ড এম্বেচেডাৰ হৈছে সেইবোৰতো নোৱাৰো এবাৰ তহঁতি বাৰ হ'ব দে মোক ছানগ্লাছ এযোৰকে সেনেকুৱা আনি দিবি আৰু জাহান তাহান কিন্তু মাৰ্কেটৰ পৰা আনি ছানগ্লাছ মোক নালাগে আকৌ মই কৈ দিছোঁ হেৰি আকৌ দেই তাৰপিছত আকৌ কি জানিছে নাই আমাৰ হেৰিয়ে ফোন কৰিছে হৰমানীয়ে ফোন কৰিছে বোলে হয় হেৰি বৰুৱানী আপুনি বোলে কি পিন্ধিছে আজি বোলে মই বোলো মই আৰু কোন মোক আপোনাকে দিয়ে মানুহজনে ন নতুন নতুন শাৰী নতুন নতুন বেগ নতুন নতুন গহনা মোক আকৌ নিদিয়ে নহয় মানুহটোৱে হয় সতৰি যুগতে দিছিলে পাৰ্পল কালাৰ শাৰীখন পিন্ধি মেলি ওলাইছোঁ আৰু ভাল লাগিছে নে জনাব আকৌ দেই শাৰীখন হেৰি তাই আকৌ হেৰি বোলে হৰমানী আকৌ মোক কৈছে দেই মই বোলে ৰঙা শাৰীখনকে পিন্ধিছোঁ মই বোলো সেইখন ন আপোনাক লাষ্ট টাইম যে এনিভাৰ্চাৰীত দিছিলে মিষ্টাৰ শৰ্মাই বোলে মই বোলো গোটেইজনী চাগে একেবাৰে ভুতলি যেন লাগিছে ন মই বোলো মই আকৌ সেই পুৰণা হেৰি পাৰ্পল কালাৰ শাৰীখন মোক বোলো ক'ত ভাল লাগিব মোক আকৌ গোটেইজনী দেৱীটো খালি যেন লাগিছে আকৌ দেই হেৰি মই বোলো ঠিক আছে দিয়ক আপুনি আহিব মই একদম চিম্পুলকৈ লৈছোঁ একদম মেকআপ চেকআপ কৰাইতো ৰাতিপুৱা মেকআপ আৰ্টিষ্টকে জেচমিনক মাতি দিলোঁ আকৌ মেকআপটো কৰিবৰ কাৰণে মই মেকআপটো কৰি থৈছে নহ'লে আকৌ ভাল নালাগিব ন ফটোটো নুঠে হেৰি তাৰপৰা ঠিক আছে দিয়ক আপুনি আহক নহ'লে দিয়ক হৰমানী মই বোলো ওলাওঁ আৰু নে কি কয় আপোনালোকে হেৰি মই কৈছোঁ আকৌ সিহঁতক দেই ষ্টেটাছত দিলে ভালকৈ ফটোখন চাই চিতি দিবি নে কি কয় গহনা চহনা পিন্ধা ভালকৈ ফটোখন থাকিলেহে ভালকৈ আকৌ হেৰি আপোনালোকে দিছে নাই আজি ফেচবুকত মই কিন্তু মাক হৈ লিখিছোঁ বাৰু মাৰ লগতে যোৱা বছৰ অল্ড এজ হোমত যোৱাৰ আগতে চেল্ফি এখন তুলি থৈ আহিছিলে বৰ ধুনীয়া হৈছিলে চেল্ফিখন গম পাইছেনে মই একদম ধুনীয়াকৈ মাৰ কথা লিখি আহিছোঁ মই বোলো চোৱা মা এয়া তোমাৰ লগত মোৰ অন্তিমখন ফটো আগতে ফটো দিব পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু এইখন মোৰ বিয়াত মানে অন্তৰ চুই যোৱা ফটো গম পাইছা ফটোখনকে দিছোঁ আৰু আপোনালোকৰ লগত তেনেকৈ ফটো চটো দিছে নাই বাৰু মোক ক'ব আকৌ দেই মই বোলো হেৰি এতিয়া যাওঁ গৈছেনে অল্ড এজ হোমলৈ যাম যে বস্তু কেইটামান লৈ লওঁগৈ ন পাৰ্টিটো কৰি আহোঁগৈ গধূলি আহোঁতে টাইম লৈ হেৰা শুনিছানে নাই পইচা কেইটামান দিয়া ঘৰকৈ মই যাব লাগে নহয় মই বোলে পইচা কেলৈ ভাই পাৰ্টিলৈ যাম পইচাই লাগিব হয় নাই বাৰু কওকচোন বাৰু পইচা নোহোৱাকৈ যাব পাৰি জানো পাৰ্টি বুলি ক'লে কিমান পইচা লাগে ন আকৌ এয়া আকৌ ল'ব লাগিব লগতে ৰঙা নীলা সেইবিলাকো ল'ব লাগিব নে কি কয় বাৰু অল্ড এজ হোমত এইবিলাক নালাগে বাৰু মিঠাই কেইটামান লৈ গ'লে হৈ যায় খালি ফটোখন ভালকৈ তুলিব লাগিব মাতিছোঁ বাৰু এই সৌৰভ বুলি কেমেৰামেনটো যে তাকেই মাতিছোঁ তাৰ বোলে কেমেৰা ফটো কিনি পেলাই বহুত ভাইৰেল হৈ বোলে মই বোলো আমাৰ আকৌ ভাইৰেল হোৱা ফটোহে লাগে নে কি কয় বাৰু আপোনালোকে আজিকালি আকৌ ভাইৰেল হৈ যেতিয়া কেলৈ সংগীতা বাইদেৱে আকৌ যিমান হ'লেও দিয়কচোন এই সংগীতা বাইদেউ আকৌ কেলৈ নিউজত যে ওলাই আছে এতিয়া সংগীতা বাইদেউ জেললৈ যোৱাৰ আগতো মেকআপ কৰিছে আমি নোৱাৰো পাৰ্টিলৈ যোৱাৰ আগত মেকআপখন নকৰিলে ভাল লাগিব জানো হয় নাই বাৰু কওকচোন ঠিক আছে বাৰু দিয়ক মাদাৰ্ছ ডে শুভেচ্ছা থাকিলে আকৌ আপোনালোকৰ দেই এই অল্ড এজ হোমত থকা মাসকলেও থাকিলে আৰু ঘৰত থকা মোৰ দৰে থকা মাসকলেও থাকিলে মই বোলো আজি কিন্তু মই একো কাম চাম নকৰোঁ তহঁতি চব কাম বন কৰি আজৰি কৰি থবি মই কিন্তু আহি একদম কেকটো কাটি ফটোখন ভালকৈ ল'বলৈ পাব লাগিব আকৌ দেই ষ্টেটাছত দিয়া কথা আছেতো হয় নহয় বাৰু ঠিক আছে বাৰু ৰ'বচোন মোক চাগে আপোনালোকে চিনিয়ে নাপালে কি চিনি পাইছে নে ৰেখা ব্লগৰ ৰেখা আকৌ এইকেইদিন লগ পাইছে যে বাকী আৰু দিয়ক আহোঁ আৰু দিয়ক পাৰ্টিৰ পৰা আহি কেনেকুৱা লাগিলে মই কওঁ আপোনালোকক দেই ধন্যবাদ।